হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ব্লগত আপোনালোকক লৈ যাই আছোঁ শিৱসাগৰৰ কাৰেংঘৰলৈ। যে কাৰেংঘৰ শিৱসাগৰ টাউনৰ পৰা 15 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই কাৰেংঘৰক ৰাজীৱ প্ৰসাদ নাইবা বৰগাঁও প্ৰসাদ নামেৰে জনা যায়। তো কাৰেংঘৰখন কাঠ আৰু শিলেৰে বনোৱা হৈছিল। পুৰণি স্থাপত্য ভাস্কৰ্যৰ ভিতৰত কাৰেংঘৰ হৈছে অন্যতম। এই কাৰেংঘৰখন 1750 চনৰ শুক্ৰুংফাৰ পুতেক চুনেন ভাই তাৰ চাৰিওফালে থকা যিটো ৱাল আছে 3.1 মাইল ৱালখন বনোৱা হৈছিল আৰু এই কাৰেংঘৰখন বৰগাঁৱত অৱস্থিত। তো ফ্ৰেণ্ডছ, মই আপোনালোকক কাৰেংঘৰটো চাৰিওফালে দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ পুৰা ভিডিঅ'টো চাই থাকিব। আপোনালোকে ভালকৈ দেখিব পাৰিব ঘৰত বহি বহি কাৰেংঘৰটো। কাৰেংঘৰ চাৰিওফালে বহুত সৌন্দৰ্য পৰিৱেশ, বহুত চিনাৰী গছ গছনি লগোৱা হৈছে। বহুত মানুহে চাবলৈ আহিছে কাৰেংঘৰটো, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে। চাওক কাৰেংঘৰ একেবাৰে ওচৰৰ পৰা চাৰিওফালে আপোনালোকে দেখুৱাই আছোঁ কাৰেংঘৰ। লাহে লাহে আমি কাৰেংঘৰৰ ভিতৰলৈ যাম। চাৰিওফালে মই ভিতৰে বাহিৰে ওপৰে সকলো ঠাইতে আপোনালোকক মই ধুনীয়াকৈ ইউটিউব ব্লগলৈ দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকক। এইটো ভিতৰত সোমাইছোঁ। এইটো ভিতৰৰ পৰিৱেশটো চাওক আপোনালোকে, বহুত ক্লিন হৈ আছে, এতিয়াও পৰিষ্কাৰ, একেবাৰে পৰিষ্কাৰ কৰি ৰাখিছে। তুমি মৰমৰে নৈ আশা বৈ 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 হিয়াৰ গভীৰলৈ পুৰণি স্থাপত্য ভাস্কৰ্য আমাৰ হাতে পৰে। তোমাৰ আপোন হবলৈ বুকুতে বাঢ়িছে প্ৰেম লাহে লাহে কৈ। তুমি সপোন পখিলি এই মন আকাশৰ জোনালী, তোমাক এখন পাবলৈ সাগৰো সাঁতুৰিম, তোমাক এখন নাপালে জীয়াই জীয়াই মোৰ